এনেকৈ সোমাই দিব পাৰিব পুৰা বিন্দাছ 3 বজাত উঠো নেকি গাইছ তো এইখন আমাৰ গাঁওখন দাদা বেচা কিনা কেনেকুৱা ইভিনিং ভিউটো আপোনালোকে চাই লওক চিনেমেটিক শ্বৰ্টত বুল এয়া আৰু ইয়াত এইফালে আছে যাওঁ যাম তো হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভাল আছে অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজত মই ৰাজ তো আজিৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'বলৈ যাই আছে কাৰণ আজি মানে ব্লগটো বেছিখিনিয়ে মানে মই কলেজৰ ড্ৰেছত কৰা তো মানে কলেজৰ ওচৰতে মানে এখন বাণিজ্য মেলা আছে তো বাণিজ্য মেলাত মানে মই কলেজৰ ড্ৰেছৰে গৈছোঁ গৈ কিনে মানে ব্লগটো বনাইছোঁ আৰু আপোনালোকে ব্লগটো চাওক কেনেকুৱা কমেণ্ট বক্সত জনাব আৰু এনজয় কৰক এইফালে চব আছে আৰু ইয়াৰ বাৰ্থডে পাৰ্টি মানে দিব এতিয়া চব যাই আছে এইফালে চব আছে তো যাই আছোঁ হোটেলত চাই থাকক পুৰা ব্লগটো এণ্ডলৈকে চব ইয়াত আছে আৰু এয়া ভিডিঅ' কৰিব আগদিছে তো ইফালে পুৰা মই একদম পুৰা কলেজ ড্ৰেছত আৰু মানে মই কলেজতে আছোঁ আৰু কলেজৰ মানে ওচৰতে এখন বাণিজ্য মেলা আছে তো বাণিজ্য মেলাত আহি গ'লোঁ আৰু বাণিজ্য মেলাত পৰিৱেশটো দেখাম আৰু এইফালে বহুত মানুহ আছে তো মানে চাউণ্ডটো অলপ বেয়া আহিব পাৰে মানুহবিলাক চাই ল'ব এইখন মিনা বজাৰ উঠো নেকি গাইছ তো উঠিলোঁ নেকি তো উঠিব নিদিয়া পইচা লাগব আৰু এইফালে গোটেই মেৰাই থৈ দিছোঁ মানে কাপোৰ পিন্ধাই থৈ দিছে এইবিলাক গাড়ী পূৰা এইখন ঘূৰাই দিলোঁ এয়া সুন্দৰ তো যাম এতিয়া খাই থাকক ইয়াতে আহিবা তো এয়াই আৰু মানে পৰিৱেশটো মানুহ চানুহ নাই এতিয়া মানে ৰাতিহে মানুহ হয় যেন কিজানি তো চব দোকান চোকান বন্ধ এইখন কি বস্তু কি বস্তু এইখন অঁ পুৰা একদম চুইমিং পুল এয়া আৰু ইয়াত এইফালে আছে যাওঁ যাম মাৰিছে গোটেই মানে এইটো পৰিৱেশটো দেখাওঁ আৰু এই দিগন্ত তো এইফালে ইয়াত দোকান চোকান আছে আৰু এইফালে পূৰা ঘড়ী চৰি আছে পূৰা মজা মজা চশমা এইফালে পূৰা আৰু এইফালে দাদা আছে দাদা বেচা কিনা কেনেকুৱা ভাল নহয় নে মানুহ ৰাতি হয়নে মানুহ অঁ ৰাতি বোলে মানুহ হয় মানে এতিয়া অলপ দুপৰীয়া টাইমত মানে মানুহটো কম আছে তো ইয়াত দাদাৰ দোকান মানুহ বেছি চব আছে তো আপোনালোকে আহিব পাৰে আৰু দাদাৰ দোকানত আহিব তো এইফালে আছে এইবিলাক দোকানী নাই মানে এতিয়া মানে অলপ মানে খোৱা লোৱাত ব্যস্ত হৈ আছে তো এইফালে কাপোৰ চাপোৰ আছে এয়া তো এয়া 200 টকাত মজা মজা চাৰ্ট আছে ইয়াতে আপোনালোকে আহি ল'ব পাৰে আৰু এইফালে কিমান দাদা এয়া এইফালেও 200 টকা এয়া পেণ্ট আছে তো এয়া আৰু মানুহ চানুহ এতিয়া নাই বাৰু তো গধূলি মানুহ হয় আৰু কিমান দিন থাকিব দাদা 17 তাৰিখলৈ থাকিব না মানুহ এনেই দিনত হয়নে ৰাতিও মানুহ এনেই বেচা কিনা কেনেকুৱা চলি আছে ইমান নাই নে ভাল নহয় তো বেচা কিনা বহুত হোৱা নাই আকৌ কেতিয়া আহিব মানে পিছত দুৰ্গা পূজাৰ আগত আহিব বোলে এৰা আগতো আহিছিলে তো 17 তাৰিখলৈ থাকিব আৰু আপোনালোকে আহক ইয়াতে তো আহি বজাৰ চজাৰ কৰি লৈ যাওক এইফালে চব আছে তো কাপোৰ চাপোৰ সৰু সৰু গেঞ্জি চব আছে তো আহক আপোনালোক তো এইফালে মই পূৰা মানে ঘৰ আহি পাই গ'লোঁ আৰু মানে এইফালে আমাৰ বাবুহঁত আছে তো বাবুৰ লগত যাই এনেই অলপ ধেমালি কৰিম তো আৰু মই ক'ত আছোঁ আপোনালোকৰ পূৰা ভিউটো চাই লওক ইভিনিং ভিউটো পূৰা তো মানে নদীৰ পাৰতে আৰু নদীৰ পাৰ মানে ভিউটো মানে মজা হৈ আছে তো ইভিনিং ভিউটো আপোনালোকে চাই লওক চিনেমেটিক শ্বৰ্টত Sino ba gamnar? আৰু তোৰ নাম তোৰ নামটো কৈ দে
চিৰি পাবনা আৰু মান্না চিৰি মই চিনি No, 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 no. মই তা গৰুন বজাইছো গৰু আনি মই বালিত যাম গৰুটো দেখাই দাও এতিয়া আপোনাৰ No, 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 no. এইখন আমাৰ গাঁওখন তো এয়া তো গাইছ ইফালে পুৰা কলেজৰ পৰা মানে ডাইৰেক্ট পুৰা দাৰব আহি গ'লোঁ আৰু এতিয়া দাৰব যাই মানে তাত ফিল্ডত বহুত ডাঙৰ ফিল্ড তো ফিল্ডখন আপোনাক দেখুৱাম আৰু বহুত লোক আহে মানে লগবোৰক দেখুৱাম তো চাই থাকক পুৰা দাউৰা দেখাই আছোঁ আপোনালোকক আৰু এইফালে এটা ভিউ চাই লওক সেইটো গোটেই মানে ইভিনিং ভিউটো পুৰা তো গাইছ এইফালে আহি পাই গ'লোঁ পুৰা ধোৱা হৈ আছে এইফালে গোটেই পাত নাগিলা আহিছে তহামে ৰোহিতখন চব ফ্ৰী ফায়াৰ লাভাৰ সেইগিলা কি কৰি আছা বিয়েনি মেন নেকি সেয়া ফিল্ড আহি পাই গ'লোঁ এইখনে ফিল্ড তো ইয়াতে দাঁড়িম তো গাইছ এইফালে পুৰা ফাইনেলি ফিল্ডত আহি পাই গ'লোঁ আৰু এইখনে ফিল্ড তো ইহঁত আছে এইফালে আৰু এয়া তো চব দাঁড়িব এতিয়া দাঁড়োতে আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ গধূলি হৈ যাব দাঁড়োতে কেমেৰা কোৱালিটি ভাল নাহিব পাৰে তো সেইবাবে আৰু এয়া মানে থোৱা হৈ আছে এইফালে ক'ৰবাত জুই ধৰিছে আৰু মানে সেইকাৰণে পুৰা থোৱা হৈ আছে তো চাই থাকক পুৰা ব্লগ পইণ্টলৈকে আমাক ফিল্ডত মানে এনেকুৱা চাফা হৈ আছে তো আপোনালোকে এনেকৈ সোমাই দিব পাৰিব পুৰা বিন্দাছ সেয়া তো সোমোৱা কথা আৰু এতিয়া মানে বিন্দাছ দাঁড়ৰ আগতে মানে সোমাই ল'ব পাৰিব আপোনালোকে তো সেয়া গাইছ এইফালে চব বল খেলি আছে তো অলপ গধূলি হ'ব চব যাব তেতিয়া আমি দাউৰিম মানে এতিয়া প্ৰব্লেম হয় অলপ তো চব আৰু এনেকুৱা আছে তো চাই থাকক আৰু ব্লগটোৰ পৰা আৰু ব্লগটো ইয়াৰ পিছত সামৰণি মাৰিম বাৰু তো ব্লগটো কেনেকুৱা কথা নাজানো আৰু আপোনালোকে তো গাইছ এইফালে পুৰা সন্ধিয়া হৈ গ'ল আৰু এতিয়া দাউৰিম পুৰা একদম পুৰা প্লাছ জ্বলাই তো গাইছ আজি ব্লগটো এইখিনিয়ে আছিলে আৰু ব্লগটো কেনেকুৱা কথা নাজানো তো যদিহে ব্লগটো ভাল পালে আপোনালোকে লাইক এটা মাৰি দিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানে বাই বাই